হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে যদি আপোনালোকৰ PF-ৰ পইচা মোবাইলেৰে এডভান্স উলিয়াব খোজে তো আপুনি মোবাইলত কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চাওক। তো আপোনালোকক লৈ গৈছোঁ এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনলৈ। গুগল প্লে ষ্ট'ৰৰ পৰা উমং এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। তো মই ইয়াতে আপোনাৰ গুগল প্লে ষ্ট'ৰত গৈ কিনে উমং এপ্লিকেশ্যনটো ডাউনলোড কৰাই দেখা দিছোঁ। মোৰ যিহেতু ডাউনলোড কৰাই আছে তো এতিয়া মই ডাইৰেক্ট অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এনেকৈ আহিব আপোনাৰ চুজ ইউৰ লেংগুৱেজ। তো ইয়াতে আপোনালোকৰ ইচ্ছামতে ল'ব পাৰে। মই ইংলিছটো ক্লিক কৰিলোঁ। তাৰপিছত তলত থকা ডিক্লাৰেশ্যনটো ক্লিক কৰিলোঁ। তাৰপিছত নেক্সট কৰিলোঁ। তাত এনেকৈ ইণ্টাৰফেচ এটা দেখা যাব। তো ইয়াতে আহিছোঁ ৱেলকাম টু উমং। তো মোৰ ৰেজিষ্টাৰ যিহেতু কৰাই আছে মই ইয়াত ডাইৰেক্ট লগ ইন কৰি দেখুৱাম আপোনাক। ইয়াতে মই লগ ইন কৰিলোঁ। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ তাত এনেকৈ আহিব। ওপৰত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। তলত আপোনাৰ ৰেজিষ্টাৰ কৰোঁতে যিটো পিন নাম্বাৰ দিছিলে সেই পিন নাম্বাৰটো দিব লাগিব বা লগ ইন উইথ OTP কৰিব পাৰে, মোবাইলৰ দ্বাৰা কৰিব পাৰে OTP থ্ৰুৰে। তো ইয়াতে মই পিন নাম্বাৰটো মাৰি কিনে লগ ইন কৰিলোঁ। তাৰপিছত আপোনাৰ এনেকৈ আহিব। ইয়াত চাওক লিখা আছে EPFO বুলি আছে ওপৰত। তো তাতে আপুনি ক্লিক কৰি দিলে। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব ৰিকুৱেষ্ট ফৰ এডভান্স, ভিউ পাছবুক, ৰেইজ ক্লেইম, ট্ৰেক ক্লেইম এনেকৈ আহিব। তো আপুনি ওপৰৰ যিটো অপশ্যন ৰিকুৱেষ্ট ফৰ এডভান্স তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ UN নাম্বাৰটো খুজিব। তো আপুনি ইয়াত UN নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তো মই ইয়াতে মোৰ UN নাম্বাৰটো এণ্টাৰ কৰিলোঁ। তাৰপিছত আপুনি তলত গেট OTP বুলি আহিব। গেট OTPত আপুনি ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ যিটো নাম্বাৰ PF-ত দিয়া থাকিব সেই নাম্বাৰটো আপোনাৰ এটা OTP আহিব আৰু OTPটো আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। তো মই যিটো OTP আহিলে মই এণ্টাৰ কৰিলোঁ। তাৰপিছত ছাবমিট কৰিলে। ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ গোটেই ডিটেইলছখিনি আহিব। মেম্বাৰ ডিটেইলছ, আপোনাৰ নাম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ চববিলাক আহিব। খালি বেংকৰ নাম্বাৰটো ইয়াতে দিব লাগিব। আপুনি যিটো বেংকৰ আপোনাৰ আগতে দিয়া আছিলে সেই বেংকটোৰ একাউণ্ট নাম্বাৰটো ইয়াতে আপুনি দিব লাগিব। তো গোটেইখিনি যদি ঠিক থাকে আপুনি ইয়াতে একাউণ্ট নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। মই এতিয়া মোৰ একাউণ্ট নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিলোঁ। তাৰপিছত নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব মাজতে প্লিজ চিলেক্ট মেম্বাৰ ID। তো ইয়াতে আপোনাৰ এটা ID আহিছে, তাত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি নেক্সট কৰিব। নেক্সটটো প্ৰেছ কৰিব, তলত থকা নেক্সট বাটনটো। কৰাৰ পিছত আপোনাৰ ইয়াতে আহিব এমপ্লয়ী এড্ৰেছ। তো ইয়াতে আপুনি এমপ্লয়ী এড্ৰেছত আপোনাৰ যিটো এড্ৰেছ হয়, লোকেলিটি, ষ্ট্ৰীট, ষ্টেট, ডিষ্ট্ৰিক্ট গোটেইখিনি আপুনি ইয়াতে এণ্টাৰ কৰিব। মই ইয়াতে লিখি দিলোঁ মোৰ এড্ৰেছটো। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে।
তো যাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে এণ্টাৰ কৰিব, চিটিটো এণ্টাৰ কৰিব, পিন কোড দিব লাগিব। তো ইয়াত আপোনাৰ যিটো এৰিয়া যি পিন কোড হয় সেই পিনটো আপুনি ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত নেক্সট বাটনটো প্ৰেছ কৰিব। নেক্সট কৰাৰ লগে লগে আপোনাৰ ইয়াতে আহিব ইলিজিবল ক্লেইম টাইপছ। তো ইয়াতে আপোনাৰ ফৰ্ম 31ৰ তলত যিটো আছে আই ৱান্ট টু এপ্লাই ফৰ, তাত চিলেক্টত ফৰ্ম 31টো ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত আপোনাৰ তলত আহিব এমাউণ্ট। এমাউণ্টত আপোনাৰ আপুনি যিমান উলিয়াব, ছাপ'জ আপোনাৰ 50,000 টকা জমা আছে, তো সেই হিচাপত আপুনি 32,000 টকা ওলাব পাৰে। ইয়াতে মই 10,000 টকা এটা এণ্টাৰ কৰি দেখালোঁ। তাৰপিছত ইয়াতে আপুনি ক্লিক আপলোডত আপোনাৰ এটা বেংকৰ পাছবুকৰ ফটো দিব লাগিব বা চেকৰ ফটো দিলেও হ'ব। তো তাত ক্লিক কৰাৰ পিছত আপুনি গেলেৰীৰ পৰা আপোনাৰ যিটো ফটো থাকিব, গেলেৰীৰ পৰা আপুনি আপোনাৰ বেংকৰ পাছবুকৰ ফটোটো আপুনি এনেকৈ লৈ আহিব। আনি কিনে ইয়াতে আপুনি মিলাই কিনে ক্ৰপ কৰি ল'ব পাৰে বেংকৰ পাছবুকৰ ফটোটো। মই এটা ক্ৰপ কৰি ল'লোঁ। তাৰপিছত তলত যিটো ডিক্লাৰেশ্যন আছে সেই ডিক্লাৰেশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত আহিছে প্ৰিভিয়াছ, ৰিছেট আৰু গেট আধাৰ OTP। তো আপুনি গেট আধাৰ OTPত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটোত এটা OTP যাব। সেই OTPটোত আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব, অকণমান টাইম লাগে। তো ইয়াতে OTPটো আহিলে এতিয়া মই OTPটো ইয়াতে এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত ছাবমিটত আপুনি ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ আৰু ছাবমিট কৰাৰ পিছত আপোনাৰ তাত দেখা পাব ক্লেইম ছাকচেছফুল বুলি এটা মেছেজ আহিব। তো এনেকৈ আপুনি আপোনাৰ PFৰ পইচা মোবাইলৰ থ্ৰুৰে এপ্লাই কৰি চাব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।